আমাৰ পৃথিৱীত এনেকুৱা এখন দেশ আছে, যিখন দেশত আপুনি ভৰি ৰাখিলে আপুনি ৭ বছৰ পিছুৱাই যাব। বৰ্তমান আমাৰ ইয়াতে ২০২৩ চন চলি আছে আৰু সেই দেশখনত চলি আছে ২০১৬ চন। সেই দেশখনৰ নাম হৈছে ইথিওপিয়া। ইথিওপিয়াৰ মাজত এনেকুৱা কোনো ধৰণৰ টাইম মেচিন নাই, যি টাইম মেচিনৰ দ্বাৰা আপুনি ৭ বছৰ পিছুৱাই যাব। কিন্তু তেওঁলোকৰ ৭ বছৰ পিছুৱাই যোৱাৰ মেইন কাৰণটো হৈছে তেওঁলোকৰ কেলেণ্ডাৰ ছিষ্টেম। আমি সাধাৰণতে যি কেলেণ্ডাৰ ফ'ল' কৰোঁ পৃথিৱীত, গ্ৰেগৰিয়ান কেলেণ্ডাৰ। আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ আৰম্ভ হৈছে 1 AD-ৰ পৰা, যীশুখ্ৰীষ্টৰ জন্মৰ পৰা বুলি কোৱা হয়। কিন্তু জুলিয়ান কেলেণ্ডাৰ ইথিওপিয়া কাণ্ট্ৰিখনে ফ'ল' কৰে, আৰু জুলিয়ান কেলেণ্ডাৰৰ মতে যীশুখ্ৰীষ্টৰ জন্ম 7 BC। আৰু সেই গতিকে তেওঁলোকে ৭ বছৰ পিছৰ কেলেণ্ডাৰ ছিষ্টেম ফ'ল' কৰি আহিছে কাৰণে আজি আমাতকৈ 7 বছৰ পিছত। আৰু এই ইথিওপিয়া দেশখনৰ কেলেণ্ডাৰখনত 13টা মাহ হয়, আৰু 13 নম্বৰ মাহটোক তেওঁলোকে পেগুইম বুলি কয়। আৰু এই পেগুইম মাহত 5 দিনীয়া হয়, আৰু যদি সেই বছৰটো লিপ ইয়াৰ হয় তেনেহ'লে পেগুইম মাহ 6 দিনৰ হয়। বাকী 12টা মাহ তেওঁলোকৰ 30 দিনৰ হয়। এইটো আছিল এটা সৰু ইনফৰমেশ্যন। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।